নমস্কাৰ সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ সকলোৱে কুশলে আছে। আজি আমি আলোচনা কৰিব বিচাৰিছো বিশ্ব ইতিহাসৰ এনে এটা দুৰ্ঘটনাৰ বিষয়ে, যিটো দুৰ্ঘটনাৰ বাবে তাত উপস্থিত 30ৰ পৰা 50 জন ব্যক্তি তৎক্ষণাত মৃত্যুমুখত পৰিছিল। তাৰ পিছত তাৰ ওচৰে পাজৰে থকা 4000 জন ব্যক্তি সেই দুৰ্ঘটনাটোৰ ফলস্বৰূপে প্ৰাণ হেৰুৱাইছিল। তাৰ পিছৰ অধিক অধ্যয়নত জানিব পৰা গৈছিল যে সেই দুৰ্ঘটনাটোৰ বাবেই 6 লাখৰো অধিক লোক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে প্ৰভাৱিত হৈছিল আৰু দুৰাৰোগ্য ৰোগৰ সন্মুখীন হৈছিল। এই দুৰ্ঘটনাটো ইমান ভয়াৱহ আছিল যে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ এই দুৰ্ঘটনাৰ প্ৰভাৱ মানুহৰ দেহত দেখা দিছিল। এই দুৰ্ঘটনাটো সংঘটিত হৈছিল 1986 চনৰ 26 এপ্ৰিলৰ পুৱতি ভাগত 1:24 এই দুৰ্ঘটনাটো সংঘটিত হোৱা ঠাইডোখৰ আছিল সেই সময়ৰ ছভিয়েট ইউনিয়নৰ ইউক্ৰেইনৰ চাৰ্নবিল নামৰ ঠাইত, য'ত নেকি ছভিয়েট চৰকাৰে 1970 দশকত স্থাপন কৰিছিল এটা নিউক্লিয়াৰ পাৱাৰ প্লান্ট অৰ্থাৎ পাৰমাণৱিক শক্তি প্ৰকল্প। সেই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ মূলতে আছিল সেইদিনা নিশা 12:28 আৰম্ভ কৰা এটা পৰীক্ষাটো আৰম্ভ কৰিছিল সেই প্ৰকল্পটোৰ দায়িত্বত থকা বৈজ্ঞানিকসকলে। সেই বৈজ্ঞানিকসকলে অধ্যয়ন কৰিব বিচাৰিছিল যে প্ৰকল্পটোৰ শীতলীকৰণ ব্যৱস্থাটোৱে যদিহে কিবা বিজুতিৰ সন্মুখীন হয় তেতিয়া প্ৰকল্পটোৱে কেনেকুৱা বিক্ৰিয়া দেখুৱাব আৰু সেই বিক্ৰিয়াক তেওঁলোকে কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰিব তাৰ বিষয়ে অধ্যয়ন কৰিব বিচাৰিছিল। সেই পৰীক্ষাটোৰ সময়ত তেওঁলোকে সকলো ধৰণৰ সুৰক্ষা ব্যৱস্থা বন্ধ কৰি লৈছিল আৰু লগতে শক্তি যোগানো ব্যাহত কৰিছিল, যাৰ ফলত প্ৰকল্পটো অনিয়ন্ত্ৰিত হৈ পৰে আৰু অত্যাধিক পৰিমাণে উত্তপ্ত হৈ পৰে। এই উত্তাপৰ ফলতেই তাত থকা পানী বা অতি কম সময়ৰ ভিতৰতে বাষ্পীভূত হৈ পৰে আৰু এই পানীৰ বাষ্প ইমানেই শক্তিশালী আছিল যে সেই প্ৰকল্পটোৰ ছাদ উৰুৱাই দিয়ে। সেই উৰুৱাৰ সময়তে বিস্ফোৰণটোৰ কথা ওচৰ পাজৰৰ মানুহে আভাস পায় আৰু প্ৰকল্পত প্ৰকাণ্ড জুই দেখা পায়। প্ৰকল্পটো আছিল 4টা ইউনিট যুক্ত আৰু এই বিস্ফোৰণটো সংঘটিত হৈছিল 4ৰ্থ ইউনিটত। এই শক্তি প্ৰকল্পটোৰ বিস্ফোৰণৰ ফলত বহুত বিশাল অঞ্চলৰ চাৰিওফালে তেজস্ক্ৰিয় পদাৰ্থ বিয়পি পৰে। এই তেজস্ক্ৰিয় পদাৰ্থয়ে পিছত মানুহক দেহত বিভিন্ন ধৰণৰ কেঞ্চাৰৰ দৰে দুৰাৰোগ্য ৰোগৰ সৃষ্টি কৰে। তেজস্ক্ৰিয় পদাৰ্থৰ পৰিমাণ ইমানেই বেছি আছিল যে 48 ঘণ্টাৰ ভিতৰত এই তেজস্ক্ৰিয় পদাৰ্থসমূহে 1000 কিলোমিটাৰ পৰ্যন্ত গতি কৰিছিল আৰু এই দুৰ্ঘটনাটোৰ ভয়াৱহতা ইমানেই বেছি আছিল যে হিৰোশ্বিমা নাগাচাকিত প্ৰক্ষেপ কৰা দুটাকৈ পাৰমাণৱিক বোমা বিস্ফোৰণৰ প্ৰভাৱতকৈও এই দুৰ্ঘটনাৰ প্ৰভাৱ বেছি আছিল। এতিয়া এই দুৰ্ঘটনাটো চাৰ্নবিল নিউক্লিয়াৰ ডিজাষ্টাৰ বুলি সকলোৰে মাজত পৰিচিত। মই এই দুৰ্ঘটনাটোৰ বিষয়ে এটা থুলমূল আভাস দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে যদিহে এই দুৰ্ঘটনাটোৰ বিষয়ে আগতে জানিছিল তেন্তে যদিহে মোৰ এই বৰ্ণনাটোত কিবা ভুল ৰৈ গৈছে তেন্তে মোক শুধৰাই দিব, আৰু যদিহে আপোনালোকে এই দুৰ্ঘটনাটোৰ বিষয়ে প্ৰথমবাৰৰ বাবে গম পালে তেন্তে আৰু অধিক জানিবৰ বাবে বিভিন্ন লেখা অথবা ভিডিঅ' চাব পাৰে। আশা কৰোঁ মই এই ভিডিঅ'টিৰ জৰিয়তে কিছু তথ্য দাঙি ধৰিব পাৰিছোঁ।